নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতাই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম পোহা। কেনেকৈ বনাওঁ চাই থাকক। প্ৰথমতে মই চিৰা লৈ লৈছোঁ, একদম পাতল চিৰাটো লৈ ধুনীয়াকৈ ধুইছোঁ। ধুই 5 মিনিটমান পানীত তিয়াই থৈছোঁ। 5 মিনিট পাছত এইখিনি ভালদৰে আৰু এবাৰ ধুই লৈছোঁ। ছাইডত ৰাখি দিছোঁ পানীটো যাতে ভালদৰে ইয়াৰ পৰা যায়। এইফালে মই আৰু বাকী ইয়াত কি দিব লাগে সেইখিনি ৰেডি কৰি লৈছোঁ গোটেইখিনি। ইফালে মই কেৰাহী এখন গেছত উঠাই দিছোঁ গৰম হ'বলৈ। গৰম হোৱাৰ পিছত ইয়াত দি দিছোঁ মিঠাতেল। ইয়াতে দি দিছোঁ সৰিয়হ, দি দিছোঁ অলপমান, দি দিছোঁ সৰিয়হ আৰু এই কেঁচা বাদাম কেইটামান লৈছিলোঁ, কেঁচা বাদাম কেইটা দি দিছোঁ। এইখিনি ভালদৰে বাদামখিনি ফ্ৰাই কৰি ল'ম। মই বাদামখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই হোৱাৰ পিছত ইয়াত দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনিও মই ভালদৰে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত ইয়াত দি দিছোঁ মই গাজৰ। এটা সৰু চাইজৰ গাজৰ লৈছিলোঁ, সৰু সৰুকৈ কাটি লৈছোঁ পাতলকৈ। ইয়াত দি দিছোঁ গাজৰ। ইয়াতে দি দিছোঁ কেঁচা মটৰ। লগতে মই দি দিছোঁ নিমখ। হালধি দি দিছোঁ। ইয়াতে দি দিছোঁ এটা বিলাহী, সৰু সৰুকৈ মই কাটি লৈছিলোঁ বিলাহীটো দি ভালদৰে এইখিনি মিক্স কৰি দিম। ইয়াত দি দিছোঁ মই কেঁচা ধনিয়াৰ পাত। কেঁচা ধনিয়াৰ পাতখিনি দি এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া চাওকচোন, ধুনীয়াকৈ ফ্ৰাই হৈছে। এতিয়া ইয়াত দি দিম আমি ধুই থোৱা চিৰাখিনি পানী গৈছে, ধুনীয়াকৈ এটা এটা হৈছে চিৰাখিনি। ইয়াত গোটেইখিনি দি দিম চিৰাখিনি। চিৰাখিনি গোটেই দি উঠি ইয়াত মিক্স কৰি লৈছোঁ গোটেইখিনি চব্জিখিনি, চিৰাখিনি ইয়াত ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মই। এয়া চাওকচোন, ধুনীয়াকৈ মিক্স হৈছে। মিক্স কৰি লৈ উঠি মই ইয়াত ঢাকি দিছোঁ 2 মিনিটমানৰ কাৰণে। ঢাকি কিনে ইয়াত আৰু এবাৰ লৰাই দিছোঁ। মোৰ পোহা ৰেডি হৈ গ'ল। এয়া চাওক, মই এয়া প্লেটত লৈ লৈছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন, খাই কমেণ্টত জনাব কেনেকুৱা লাগে। আৰু ইয়াৰ ওপৰত মই ভুজিয়া দি দিম অলপমান। ভুজিয়াটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই ইয়াত আলু ভুজিয়া দি দিছোঁ অকণমান। মোৰ পোহা ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।